আসাম দেশে গাছে ফলে এইখন বিলাহী খেতিত আহি ভিডিঅ'টো বনোৱাৰ কাৰণে বাধ্য হ'লোঁ। যিকোনো খেতি কৰিবলৈ প্ৰথমে চৰকাৰৰ যিবিলাক কৃষি বিভাগীয় কৰ্মচাৰী আছে তেওঁৰ পৰা পৰামৰ্শ ল'ব লাগে আৰু কোনটো বীজ ৰোপণ কৰিব লাগে, কি ভাইৰাছৰ কাৰণে কি ঔষধ দিব লাগে, এইবিলাক পৰামৰ্শ ল'ব লাগে। কিছুমান বেমাৰৰ লক্ষণ ছিদ্ৰকাৰী পোক, এইবিলাক পোক প্ৰথমে কোমলীয়া পাতবিলাক খায়, তাৰপিছত ফলবিলাক ছিদ্ৰ কৰি ব্যাপক ক্ষতি কৰে। সাদা মাছি বিলাহী ক্ষতি সাধন কৰে। এই মাছি প্ৰথমে পাতবিলাকৰ কোষৰ ৰসবিলাক চুহি লয়। ইয়াৰ কাৰণে পাতবিলাক হলুদ ৰঙৰ হয়, নিচেৰ ফালে ভাঁজ লাগে, পিছত পাতবিলাক শুকায়। যিবিলাক বিলাহী গছত বগা মাছি বা সাদা মাছি আক্ৰান্ত হয় সেইবিলাক গছ বা পাত ছিঙি বা কাটি দিব লাগে। তাৰপিছত হিচাপ কৰি নাইট্ৰজেন যিকোনো কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব লাগে। জৈৱ পদাৰ্থ সমৃদ্ধ আৰু পানী সুনিষ্কাশনৰ ব্যৱস্থাযুক্ত মাটি বিলাহী উৎপাদনৰ কাৰণে উপযুক্ত। তাৰপিছত পুলিবিলাক ভাইৰাছ নথকা সুস্থ সবল হ'ব লাগিব। বিলাহী অক্টোবৰ আৰু নৱেম্বৰ মাহতে কৰিব পৰা যায়। সাৰৰ ব্যৱস্থা প্ৰতি বিঘাত 21 কেজি ইউৰিয়া, 50 কেজি SSP আৰু 13 কেজি MOP দিব লাগে। পটাছ আৰু ফছফৰাছ গছৰ গোড়াই প্ৰয়োগ কৰিব লাগে। যিকোনো নতুন খেতি কৰিবলৈ অভিজ্ঞ কৃষকৰ পৰা প্ৰথমে পৰামৰ্শ ল'ব লাগে, যাতে তেওঁৰ পৰা কিছু অভিজ্ঞ গ্ৰহণ কৰিব পাৰি। কোনবিলাক পুলি বা চাৰা সুস্থ সবল এইখিনি অভিজ্ঞ আপোনাক থাকিব লাগিব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু কোনবিলাক বিলাহী কোন মাহত ৰোপণ কৰিব লাগে সেইবিলাকো জানিব লাগে। আপুনি যদি নাজানে তেনেহ'লে নিজে এইবিলাক খেতি কৰিব নালাগে, নহ'লে লোকচানৰ সন্মুখীন হ'ব। আপুনি যেতিয়া দেখিলে বিলাহীৰ গছবিলাক ভাইৰাছৰ আক্ৰান্ত হৈছে তেনেহ'লে আপুনি নাজানিলে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'ব লাগে।